মেকআপ কৰি যাওঁতে গ্লেজিংটো লাহে লাহে বেলেগ হৈ আহি আছে। এইটো তিলকটো যেতিয়া লগায়, তিলকটো লগাওঁতে মেকআপ মেনজনৰ গাটো অলপ শিৰশিৰাই যোৱা নিচিনা এটা অনুভৱ কৰিছে। আমি যেনেকৈ মনতে আমি শ্ৰীকৃষ্ণৰ যিখন ছবি আহে, সেই ছবিখনেই তেওঁ মানে মুখত প্ৰকাশ পাই গৈছে সেইদিনাখন। দেখিলে দৰ্শকে ক'ৰবাত গোপী নাচি আছে চাবলৈ মন নাযায়, খালি কৃষ্ণকে চাই থাকিব মন যায়। দৰ্শকৰো তেনেকুৱা হৈছে। 8 দিনকৈ ধৰি তেখেতে ইতিমধ্যে আহাৰ গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰিছে। এটা তেওঁ অৰ্ডাৰ মতে তেওঁ যি কৈ আছে আমি সেইমতে গৈ আছোঁ, আমি নিজাকৈ একো কোৱা নাই। এইখিনি সময়ত মোৰ স্বয়ং ভগৱান মোৰ চকুৰ আগত আছে, মই নিজে বজাই আছোঁ, মই গায়ন হিচাপে মই তাত কাম কৰি আছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁৱত, আৰু মৰিগাঁৱৰ বিশেষ এখন ঠাইত আছোঁ। আৰু বিশেষ ঠাইখনত কিয় উপস্থিত আছোঁ আজিৰ ভিডিঅ'টোত সবিশেষ জানিবলৈ পাৰিব। আৰু ৰাসত এগৰাকী যুৱতীৰ যি শ্ৰীকৃষ্ণ ভাও লৈছিলে, শ্ৰীকৃষ্ণ ভাও লওঁতে যেনেধৰণৰ ঘটনা হৈছিলে তাৰ সবিশেষ আজিৰ এই ভিডিঅ'টোত জনোৱাৰ চেষ্টা কৰিম। মোৰ সৈতে মই য'ত উপস্থিত আছোঁ তেওঁলোকৰ মোমায়েক দুজন আছে, তেওঁলোকৰ পৰা জানিম আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিলে, কেনেধৰণে আৰম্ভ হৈছিলে, কি আচৰণ কৰে, কি ভাবিছে, কেনেকুৱা ধৰণৰ হয়, সবিশেষ জনাৰ মই চেষ্টা কৰিম। মোৰ মোমায়েক দুজন, তেখেতলোক মোমায়েক ন, মই তেওঁলোকৰ লগত হয় চিনাকি কৰাই দিছোঁ। এওঁ অশ্বস্বতীৰ মোমায়েক। কি হৈছিলে মানে প্ৰকৃতাৰ্থত ঘটনাটো একদম যদি প্ৰথমৰ পৰা ক'বলৈ হ'লে, প্ৰকৃতাৰ্থত তেওঁ মেকআপ কৰিবলৈ গৈছে। ঠিক আমাৰ মেকআপ মেন আমাৰ জামুগুৰিৰ পৰা আনিছিলোঁ, তেওঁ মেকআপত বহিছে, খুব সুন্দৰকৈ মেকআপ কৰি আছে। গতানুগতিক তেওঁ যিটো শাশ্বতী শইকীয়া সেইগৰাকীয়ে হৈ আছে। মেকআপ কৰি যাওঁতে গ্লেজিংটো লাহে লাহে বেলেগ হৈ আহি আছে। মেকআপ মেনজনৰ মানে নিজেই গম পাইছে, যেতিয়া তিলকটো লগায়, এইটো তিলকটো যেতিয়া লগায়, তিলকটো লগাওঁতে মেকআপ মেনজনৰ গাটো অলপ শিৰশিৰাই যোৱা নিচিনা এটা অনুভৱ কৰিছে। কিয় এনেকুৱা এটা ভাৱ হৈছে। তাৰপিছত কৰি যাওঁতে তেওঁ হাতৰ আৰ্ট কেনেকৈ গৈছে নাজানো, সম্পূৰ্ণ তেওঁৰ আকৃতি এটা আৱিৰ্ভাৱ হৈ গৈছে। তাৰমানে তেওঁ আমি যেনেকৈ মনতে আমি শ্ৰীকৃষ্ণৰ যিখন ছবি আহে, সেই ছবিখনেই তেওঁ মানে মুখত প্ৰকাশ পাই গৈছে সেইদিনাখন। লাহে লাহে চকু উজ্জ্বল হৈ আহিল। ড্ৰেছযোৰ পিন্ধাই দিয়াৰ পিছত অলপ বহা কৰা ধং অলপ বেলেগ ধৰণৰ হৈছে, কথা বতৰা কোৱা ষ্টাইল বেলেগ হৈছে। সেইখিনিত কোনোবা যদি বেয়া মানুহ আছে, অলপ চোৱা ষ্টাইলটো বেলেগ হৈছে, আঁতৰিব দিছে। ঠিক তেনেধৰণৰ মানে আচৰণবিলাক ঠিক সেনেকৈ গতানুগতিক হৈ গ'ল। আমি গায়ন খোল প্ৰসংগ শেষ কৰিলোঁ। তাৰপিছত আমি বিশেষকৈ মই প্ৰথম অৱস্থাত গম পোৱা নাছিলোঁ। সূত্ৰ ওলোৱাৰ পিছত যেতিয়া কৃষ্ণ ওলাব লাগে, কৃষ্ণ বহুত টাইম নাই। তাৰপিছত যেতিয়া গৈ পাওঁ, এই বাকীখিনি তৰুণ শইকীয়া লগতে আছিল মেকআপ কৰাৰ পৰা, বাকীখিনি তেওঁ ক'ব মোৰ ভাই। আপোনাৰ পৰা জানিব বিচাৰিম কি হৈছিলে মানে কি আপোনাৰ সেইখিনি সময়ত তেওঁ যেতিয়া নেকি মেকআপ কৰি হৈ গ'ল, তাৰপিছৰ পৰা মানে থকা গোটেইখিনিয়ে চেঞ্জ হৈ গৈছে। আৰু প্ৰতিটো মুহূৰ্ততে মানে এনেকুৱা হৈছে, ইয়াতে বেয়া মানুহ সোমাইছে, লেতেৰা আছে, অলপ পানী ছটিয়াই দিয়ক, 10ডাল ধূপ মোৰ আগে পিছে জ্বলাই দিয়ক, মানে তেনেকৈ কৰিবলৈ দিছে। আমিও মনতে ভাবিছোঁ কিবাখিনি হৈছে নেকি বেলেগ, তেনেকুৱাও ভাৱ এটা আহিছিলে। কিন্তু পিছত যেতিয়া আমি লৈ গৈ ষ্টেজত উঠাই দিওঁ, আকৌ বঢ়িয়া নৃত্য কৰে। কাৰণ তেওঁক দেখিলে দৰ্শকে ক'ৰবাত গোপী নাচি আছে চাবলৈ মন নাযায়, খালি কৃষ্ণকে চাই থাকিব মন যায়। দৰ্শকৰো তেনেকুৱা হৈছে। আচলতে যোনখিনি দৰ্শক আছিলে তেওঁলোকেতো চাইছে নিজে, চাই পেলাই তেওঁলোকেও তেনেকুৱা পাইছে, আমিও তেনেকুৱা পাইছোঁ। আকৌ নৃত্য শেষ কৰি যদি আমি লৈ আহোঁ, পেইণ্টৰ ৰুমলৈ লৈ আহোঁ, আমি তেতিয়া অনাৰ লগে লগে কি হয়, তেওঁ ইয়াত থাকিব নিবিচাৰে, অংগী ভংগী কৰি থাকে। আকৌ যদি বাঁহী মাত শুনে, কিবা শুনে, আকৌ ধৰি লওক বঢ়িয়াকৈ লৈ যাওঁ, বঢ়িয়াকৈ কৰে, বঢ়িয়া হৈছে মানে। কিন্তু পিছতহে লাহে লাহে আমি মানে কথাটো গম পাইছোঁ, তেওঁৰ গাত মানে কিবা এটা বস্তু যেন আহিছে। সেইটো একদম মানে সঁচা বুলি আমি মানে বিশ্বাস কৰিবলগীয়া হৈছে। হয়, নিশ্চয় মই আৰু কথা পাতিম আপোনালোকৰ সৈতে। মই ইতিমধ্যে কৈছোঁৱেই যে তেখেতৰ বাসগৃহত মই উপস্থিত আছোঁ, আৰু তেওঁৰ যি বাসগৃহ, সেই বাসগৃহৰ আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে। বৰ্তমান দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে তেখেতৰ দৰ্শন কৰিবলৈ। আৰু মই যদি দেখাওঁ তেখেতৰ বাসগৃহৰ পৰিৱেশ, যিমান দূৰ দেখে ভক্তগণ আহিছে তেখেতৰ দৰ্শন কৰিবলৈ। আৰু এইটোৱে বাসগৃহ, ইয়াৰ পৰাই আচলতে
ভক্তসকলে সেৱা জনাইছে আৰু কি হৈছিলে প্ৰকৃতাৰ্থত ঘটনা সেই বিষয়ে ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে। আৰু মই যদি উল্লেখ কৰোঁ ইতিমধ্যে তেওঁৰ যিসমূহ ভিডিঅ' আৰু সেইসমূহ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ভাইৰেল হোৱাৰ পাছতেই চৰ্চা লাভ কৰিছে, তীব্ৰ চৰ্চা হৈছে তেওঁৰ বিষয়লৈ। বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে, বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে। তাৰে ভিতৰত কিন্তু শাশ্বতী এগৰাকী তেখেত বৰ্তমান সময়ছোৱাত খুব কম বয়সীয়া ছোৱালী আৰু তেখেতৰ যি আচৰণ সম্পূৰ্ণৰূপে সলনি হৈ গৈছে বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে। ৰাসৰ যি আখৰা, সেই আখৰাৰ পৰাই তেওঁৰ যি আচৰণ, সেই আচৰণ সলনি হৈ যোৱা বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। মই যদি সোধোঁ তেওঁৰ যেতিয়া আখৰা কৰাৰ সময়ত তেওঁৰ কেনেকুৱা আছিলে? সেইখিনি সময়ত জেনেৰেল আছিলে। আখৰা শিকাই থাকোঁতেও বা এইখিনি সময়ত তেতিয়াতো ইমান ভালেই নাছিলে দিয়কচোন। খালি মানে সেই যেতিয়া নেকি পেইণ্ট কৰাৰ পিছৰ পৰা সেইখিনি আহি গৈছে আৰু মানে গালৈ আহি গৈছে বুলি কৈছে। শিকোৱা সময়ত আমিও ভবা নাছিলোঁ ইমান ভাল হ'ব বুলি। দিনৰ ভাগত তেওঁলোক সন্ধিয়া সময় নাপালে দিনৰ ভাগত মই খোলটো লৈ পেলাই চাওঁ। মোৰ লগত আৰু মোৰ গুৰুজন ৰাজেন শইকীয়া বুলি এনেকৈ আহে, চিতেন দা বুলি এজন আছে। আমি বায়ন গায়ন এনেকৈ আমি আহি শিকাওঁ। প্ৰত্যেক মুহূৰ্তত তেওঁ মানে কি হয়, সৰু ছোৱালী নাচবিলাক সেই স্বয়ং কৃষ্ণৰ নিচিনা যিটো দিব লাগে সেইটো দিব পৰা নাছিলে। প্ৰত্যেক মুহূৰ্তত মই গালি পাওঁ, যিহেতু ভাগিন তই এনেকৈ কৰিলে মোৰ মান সন্মান যাব, অমুক তই কি কৰিব ওলাইছ? এখন বাৱৰী গাঁৱত তোক শ্ৰীকৃষ্ণৰ বচন এটা দিছে, তই এনেকৈ কৈ থাকিলে নহ'ব নহয়। আজিৰ পৰা মোবাইলটো বাদ দে, ফোনত ক'ৰবাত কোনোবাই কথা পতা কিবা কথা, আজিৰ পৰা সেই ঠিক তেনেধৰণৰ মানে গালিও পাৰিলোঁ আগদিনাখনলৈকে। তাৰপিছত মোৰ এটা আগদিনাখন মানে তাই ইমান ধুনীয়া এটা ফিনিচিং ৰিহাৰ্চেলৰ দিনাখন বৰ ধুনীয়া নাচিছে। মই বোলো তাই আহি গৈছে, তাইক মানে কেনেকৈ ভৰি আঁঠু উৰা ভাঙিব লাগে, কি ভাঙিব লাগে, সেইখিনি বস্তু আকৌ ভালকৈ দেখাই দিলোঁ। তাৰপিছত ভংগীমাখিনি ভাল হৈছে। কিন্তু ইমান যে সম্পূৰ্ণ বিপৰীত মানে নৃত্য কৰিব বা তেওঁ পৰিচালনা কৰিব, সেইটো মানে ৰাসৰ দিনাখন সেনেকুৱা কৰিব বুলি ভবা নাছিলোঁ। তেওঁ বৰ্তমান কেনেধৰণে আছে? মানে কথা পতা ষ্টাইলবিলাক সম্পূৰ্ণ বেলেগ হ'ল। এতিয়া তেওঁ কোৱা মতে তেওঁ বৃহস্পতিবাৰলৈকে থাকিব। বৃহস্পতিবাৰত আমি ইয়াতে বায়ন গায়ন তেওঁ ঘৰত খোল প্ৰসংগ কৰি আমি সকলো শুদ্ধ মনে যিমানখিনি ভক্ত আহিব চব যাব পাৰে। শিৱকুণ্ডত যাব, শিৱকুণ্ডতে তেওঁ বিদায় ল'ম বুলি কৈছে। গতিকে আমাৰো মানে বেয়া লাগি আছে। সৰু ছোৱালীজনী মানে দিনে দিনে ধৰি লওক দিন বাঢ়ি গৈ আছে, খাদ্য পাতি খোৱা নাই। পিছততো যিমান যি নহওক আজি হয়তো আমি তেওঁ অৰ্ডাৰ মতে তেওঁ যি কৈ আছে আমি সেইমতে গৈ আছোঁ। আমি নিজাকৈ একো কৰা নাই। তেওঁ যদি কৈছে অমুক কৰা সেইটোৱে কৰিছোঁ। তেনেকৈ যেতিয়া বৃহস্পতিবাৰলৈকে আমি সেইখিনি নীতি নিয়মখিনি কৰি যাওঁ, কিয়নো আমাৰ ছোৱালীজনী অলপ সুস্থ সবল হ'ব লাগিব পিছত। কিয়নো এতিয়া তেখেত আছে, সবল হৈ আছে, একো নোখোৱাকৈ তেওঁ হেৰি হৈ আছে, পিছততো অসুবিধা হ'ব। গতিকে কিমান সোনকালে তেখেতে ছোৱালীজনীক মুক্ত দিয়ে সেইটোৰ ওপৰতে আমি মানে বাট চাই আছোঁ। নিশ্চয়কৈ মই ইতিমধ্যে উল্লেখ কৰিছোঁ ৯ম শ্ৰেণীত অধ্যয়নৰত শাশ্বতী, আৰু শাশ্বতীৰ যি আচৰণ সেই আচৰণ ইতিমধ্যে সলনি হৈছে বুলি কৈছে। আৰু তাৰ মাজতে তেওঁ প্ৰায় আজি 10 দিনমান হ'ল চাগে ন? 10 দিন, 8 দিন ন? 8 দিনকৈ ধৰি তেখেতে ইতিমধ্যে আহাৰ গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰিছে। আৰু তেওঁৰ বিষয়লৈ ইতিমধ্যে আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন ভিডিঅ' দেখিছে। তাৰে মাজত ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণ তেওঁ যেতিয়া মেকআপ কৰিছিল, তেওঁ যেতিয়া পোচাক পৰিধান কৰিছিল, তাৰ পাছত যেতিয়া আচৰণ সলনি হৈছিল, তাৰ পাছত নৃত্য কৰিছিল, অসুৰ বধ কৰিছিল, তেওঁ নৃত্য কৰিছিল, নৃত্যই মোহিত কৰিছিল সকলো দৰ্শকক। সেইসমূহ ভিডিঅ' যদি মই অকণমান প্লে' কৰি দিব পাৰোঁ এই মুহূৰ্তত, সেইখিনি ভিডিঅ' অকণমান চাই ল'ব পাৰিব। হয়।
মই ইতিমধ্যে কথা পাতি আছোঁ তেওঁলোকৰ লগত আৰু ভিডিঅ'খিনি ৰাইজে দেখিছে খুব এক মনোমোহা দৃশ্য ভাহি আহিছে যেন শ্ৰীকৃষ্ণ ধৰালৈ নামি আহিছে হয়নে সেইখিনি সময় আপোনাৰ চকুত কি ভাহি আহিছিল সেইখিনি সময়ত মোৰ স্বয়ং ভগৱান মোৰ চকুৰ আগত আছে মই নিজে বজাই আছোঁ মই বায়ন হিচাপে মই তাত কাম কৰি আছোঁ অবান্তৰ মানে যিটো ভাবিব নোৱাৰা আৰু ইমান শক্তি দিছে কামটো কৰিবলৈ বহুত শক্তি পাইছোঁ আৰু প্ৰত্যেক মুহূৰ্তত কোনোবা সময়ত একদম চকু কিবা ঢুলঢুলীয়া পৰি যায় আমাৰ গতিকে মানে চাই মানে কিবা নিজে অবাক হৈছে আৰু তেওঁ চকুলৈ আমি চাব নোৱাৰোঁ সেইখিনি চোৱাৰ পিছত কিবা মানে অদ্ভুত বহুত একদম উজ্জ্বল চকু সেই সেনেকুৱা এটা কণ্ডিশ্যন হৈ আছিল তেনেকেই ৰাসখন পাৰ হৈ গৈছিলে সুকলমে পাৰ হৈ নিশ্চয় আৰু ইতিমধ্যে তেওঁৰ যিদিনাখনৰ পৰা এনেকৈ আছে আৰু ঘৰখনত এটা সাংঘাতিক ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সম্পূৰ্ণৰূপে আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৰ্শক আহিছে ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁৰ এবাৰ দৰ্শন কৰিবলৈ প্ৰকৃতাৰ্থত এই ঘটনা কেনেধৰণৰ এই ঘটনা কিয় এনেধৰণৰ হৈছে সেয়া আচলতে আমিও আচলতে ক'ব নোৱাৰিম হয়নে কোনেও ক'ব নোৱাৰিম আমাৰ কল্পনাৰ বাহিৰত গম নাপাওঁ ধৰি লওক কিয় হৈছে হয়তো আমাৰ পুণ্য কিবা যিখিনি আমি কাৰ্য কৰিছোঁ ৰাসখনৰ কাৰণে আমি টোটেল আমি বাৰগীয়া ৰাইজে গায়ন বায়নকে ধৰি প্ৰমুখে ধৰি সকলোৱে যিখিনি ভাৱৰীয়ালৈকে হয়তো বহুত নিয়ম নীতিত কৰাৰ কাৰণে হয়তো প্ৰভু আহিব পাৰে হয়তো বেলেগ কিবা কাৰণতো হ'ব পাৰে আমি এটা ধৰি লওক আমি হেৰি ভাবিবহে পাৰোঁ গতিকে কি কাৰণত সেইটো গম পোৱা নাই মই যদি চেষ্টা কৰোঁ এষাৰ কথা পাতিব তেওঁৰ লগত চৰণ চুই সেৱা কৰিব কথা পাতিব পাৰিমনে বাৰু হয় কথা কৰিব নোৱাৰিব চাগে ন আৰু মই দেখুৱাইছোঁ প্ৰবীণৰ জৰিয়তে মই দেখুৱাইছোঁ ধূপ ধূনা নৈবেদ্যৰ দৰে ইতিমধ্যে আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে দূৰ দূৰণিৰ পৰা ভক্তগণ ৰাইজ আহিছে তেখেতক এবাৰ সাক্ষাৎ কৰিবলৈ তেখেতক ওচৰৰ পৰা এবাৰ চাবলৈ আহিছে আৰু এইখন ঘৰতে মৰিগাঁও যি আহঁতগুৰিৰ এইখন ঘৰতেই এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু অহা বৃহস্পতিবাৰ বাৰে যি ওচৰতে শিৱকুণ্ড আছে সেই শিৱকুণ্ডত আংশিকভাৱে লগ এৰিব নিশ্চয় সেইদিনাখনৰ পৰা তেখেত যাবগৈ বুলি ইতিমধ্যে কৈছে আৰু এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে এইখন ঘৰত বৰ্তমান সময়ছোৱাত হয়